বিশ্ব পৰিৱেশ দিৱস বুলি গছপুলি দুটা লৈ স্কুলত উপস্থিত হৈছোহি। আমাৰ স্কুলৰ বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ হৈছে। ৰক নাৰিকলৰ পুলি গেটৰ সন্মুখত এজোপা নাহৰ। মই আকৌ ৰাস্তাৰ কাষতে কৃষ্ণচূড়া পুলি এটাকে ৰুম বুলি লৈ আহিছোঁ, তাকে ৰুই দিছোঁ। সোনকালে ডাঙৰ দীঘল হ'বি আৰু সোনকালে ফুলিবি, বৰ ধুনীয়া লাগিব ফুলিবি। So welcome to another vlog. আজি আপোনালোকক মই ভিডিঅ'টো দেখাবলৈ আৰম্ভ কৰিছোঁ। এইটো আমাৰ স্কুলৰ ল'ৰা ছোৱালীবোৰ। এইবোৰ ল'ৰা ছোৱালী সেইটো বিকি কিবা খাবা নেকি? ল'ৰাবোৰক মোবাইলটো দি দিছিলোঁ, খুব ফূৰ্তি সিহঁতৰ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা স্কুলত অনুষ্ঠিত কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে ছবি আঁকিবৰ কাৰণে সাজু হৈছে। বিষয়টো দেখাই দিছোঁ, গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে মানুহ থাকিব। আজি দেওবৰীয়া স্কুল হৈছে ন? দেওবৰীয়া স্কুল। সিহঁতে আমাৰ ছাত্ৰ ছাত্ৰীসকল ব্যস্ত। এই সিহঁতি নেহাতি হাই আহিছে দে। দেওবৰীয়া স্কুলত আহি সিহঁতৰ বৰ ফূৰ্তি। একো নাই যে, ক্লাছ নাই, অকল আঁকিবলৈ পাইছে, ছবি আঁকিবলৈ পাইছে ন? সদায় এনেকুৱা হ'লে খুব ভাল। সিহঁতে একদম ফূৰ্তিমতে আহিছে আৰু ফূৰ্তিমতে ছবি আঁকিছে। সেইকাৰণে দেওবৰীয়া স্কুল আহি বৰ ভাল পাইছে সিহঁতি। হয়নে? বিশ্ব পৰিৱেশ দিৱস বুলি ছবি আঁকিছে। এতিয়া কোনে কেনেকুৱা আঁকিছে দেখাই যাম ন মই। তহঁতি ঘৰৰ পৰা আনিও ইয়াত জমা দি দিব পাৰতো, সেইকাৰণে মই ছবি ৰেকৰ্ডিং কৰি থৈ দিছোঁ, যাতে ঘৰৰ পৰা আনি কোনোবা বেগত আনি ইয়াত জমা দিব নোৱাৰোঁ, হয় নাই? আৰু বিষয়টো কালিয়ে সিহঁতি সুধি আছিলে কি দিব, সেইকাৰণে বিষয়টো কালি কোৱা নাই। ঘৰত আঁকি লৈ আহিলে ন নাই? এইকেইটাই বৰ পেট কৰি আছে। হাই দোষটো বেছি, হাই দোষটো ক কিবা এটা। য়েছ দোষটো কোন এইখিনি? সিহঁতে আঁকিছে দেই, ধুনীয়া আঁকিলে। দেখিছে নাই? আঁকি আছে। তোৰ কাহানিকৈ হ'বগৈ। তই সোনকাল কৰা আকৌ। ইমান লাহেন কৰি থাকিলে কি হ'ব? সময় হৈ গ'ল নহয়। সিহঁতে আঁকিছে, সময় হৈ গৈছে। সোনকালে আঁক।
সেইকেইটা ৰং কৰিবলৈ আছে দেখোন হা ই কি কৰিছ তহঁতে সোনকালে কৰ हाँ दोस्तों क्या होता है हैं केले बेया होइसे पलवान क्या होता है पलवान हो गल नी सब ठीक है ठीक है जल्दी आको ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সুন্দৰকৈ আঁকিছে দেই ভাল লাগিছে আৰ্টটো এনেকুৱা বস্তু চাই চাই আঁকিব নোৱাৰা চাইলেও সেইটো সমান কৰিব নোৱাৰা যি আঁকিব তাৰ লগত চালেওতো একেই নহ'ব হয়নে বৃক্ষৰোপণৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে গছ থাকিলে মানুহ থাকিব বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ বিদ্যালয়ত প্ৰাকৃতিক দৃশ্য নহয় বিষয়টো এইটো গছ থাকিলেহে মানুহ থাকিব গছ থাকিলেহে মানুহ থাকিব এনেই প্ৰাকৃতিক দৃশ্য কি ইয়াতো আঁকিব পাৰোঁ প্ৰাকৃতিক দৃশ্য ইয়াতো প্ৰাকৃতিক দৃশ্য আঁকিব পাৰোঁ মই ক'লোঁ যে একো নোৱাৰিলে তাতে বৃক্ষৰোপণৰ কাৰ্যসূচী এটা আঁকি দিলেও হৈ গ'ল গছপুলি ৰোৱা পাছবেলা কাৰ্যসূচী ঘৰৰ কাষত আমাৰ ঘৰৰ কাষত যোৱা ৰাস্তাৰ কাষত আমি সৰু মানুহে সৰু সৰুকৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছোঁ সৰুকৈ কেইটামান গছপুলি জীয়াকৈ ৰুবলৈ চেষ্টা কৰিছোঁ যাতে এসোপামান গছপুলি ৰুই আঠবাটতে মৰি নাথাকে গোটেইকেইজোপা জীয়াকৈ 10-15টা কিমানটা হ'ব 12টা পুলি ন কৃষ্ণ নাচিবি আৰু দেই প্ৰথমটো হৈছে হয় নাই এইটো নেবাচিব লাগিলে বদনাম হ'ব নাই বাচিব লাগিব ইয়াৰ চোৱা চিতা দায়িত্ব যে চবেই আহিব ন মোৰ আহিব পৰিৱেশ দিব বুলি নহয় না পৰিৱেশ দিৱস উপলক্ষে সেইটো হৈছে বাকীবোৰে ধৰি লওক 100,000 ৰুই আমি 20টা ৰুই পিনি জীয়াবলৈ চাইছোঁ 100,000 পুলি ৰোৱা নিজে নহয় তাতে এই 20টা ৰুই যি আকৌ পাছত 20টাৰ পৰা 200টা যাব পাৰি ন পুষ্কিটাৰ পৰা অলপ হেৰি এটা হৈছে ঘেৰাটো দি দে নাই ঘেৰাটো দিলোঁ অঁ ঘেৰাটো দিবলৈ অঁ সেইটো কৃষ্ণ চোৱাই দিম ৰাধা চোৱা অলপ বাম হ'ল নি বাৰু থাক যান বহি থাক নেকি এই কৰি আছে নেকি একেৰাহে অথনিৰ পৰা ধৰিয়ে আছে নি অথনি তাৰ পৰা একেৰাহে ধৰিছিলে এইটো কি ভিডিঅ' হ'বগৈ ইমানখন এইজোপা কি পুলি ৰাধা চোৱা ঠিক আছে ফুলে একেবাৰে জাতিষ্কাৰ হৈ থাকিব ৰাস্তাটো ফুলিলে বৰ ধুনীয়া দেখিব সৰু সৰু মানুহৰ সৰু সৰু কাম ন সৰু সৰু চিন্তা শূন্যৰ পৰা আৰম্ভ হয় 1 2 3কৈ হ'ব কিবা এটা কৈ দিয়া আকৌ ৰুইছোঁ জিলে হ'ব ন আৰু পৰিৱেশটো ভাল হওক সকলোৱে উপভোগ কৰক ফুল সদায় মানুহৰ গছ গছনি সকলোলৈ ৰুবলৈ চেষ্টা কৰক পৰিৱেশটো সুন্দৰ কৰি ৰাখক ভগৱানৰ নাম লৈ ৰুব হা বাচিবই লাগিব বাচিবই লাগিব নে বাচিলেই হয়
এইফালে চাই দে অকণমান মানুহটোৱে অঁ এইটো দাদা চোৱা একদম ফুলে জাতিষ্কাৰ হৈ থাকিব নি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা এইটো কৃষ্ণচূড়া মহিলা নামবোৰ আগেই ন মহিলা ফাৰ্ষ্ট চান্স ৰাধাচূড়া আগেই হ'ব এইবাৰ আহিলে কৃষ্ণচূড়া অঁ এনেকৈ আজিকালিতো নাজানো নি সেইফালে অকল তললৈ মোক কৈ চাই ৰুলে নহ'ব নহয় অঁ এইফালেও চাব লাগিব সেইফালেও চাব লাগিব চবফালে চাই দিব লাগিব অকল ৰুলেই নহ'ব চবফালে চাব লাগিব ৰুব লাগিব আৰু যি ৰুইছে চোৱা চিতাৰ দায়িত্ব তাৰ অঁ বেছি তললৈহে দিলি যি ৰুব সিয়ে চোৱা চিতাৰ দায়িত্ব হয় নাই অঁ আমাৰ ডাক্তৰ বাবুৱে ৰুইছে এইটো এইটো চোৱা মেলা দায়িত্ব এইটো দায়িত্ব অৰিহণা এটা আৰু তামোল পাণ এটা এইটো ৰুই দিয়াৰ পাছতে অঁ অকণমান খান্দি দে তললৈ দি দে চবফালে চা অকল পুলিলে চালে নহ'ব অঁ এইফালেও চাব লাগিব তেনেকৈ আজিকালি ৰোৱা ছিষ্টেমবোৰ নাজানো এইমাহ আমাৰ চাহে ৰুইছে এইবাৰ দেই চাহ কি বুলি ৰুইছে এইটো জলফাই অঁ টেঙাহে পালেগৈ ন ৰুবলৈ এইফালে চাই দিয়ক অঁ সেইটো হয় জলফাই পাছত নাতিপুতীয়ে যেতিয়া খাব তেতিয়া নাম ল'ব ন এয়া মিনটু মোহন এইটো কৈ দিব পাছত গৈছে নহ'লে কথা বতৰাবোৰ নাইকিয়া কৰিব লাগিব আমি যি পাতি আছোঁ এইফালে চাই দিব এবাৰ মুখখন অঁ বঢ়িয়া বতৰটো ভাল আছে মানে পুলিৰ কাম নাই আকৌ উঠি
এইটোৱে আমাৰ শেষৰ গছপুলি। এই গছপুলিটোৱে আমি আজি বৃক্ষৰোপণ কাৰ্যসূচী সামৰণি মাৰিছোঁ। যিসকলে মোৰ ভিডিঅ' চাই আছে তেখেতলোকে লাইক কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথম মোৰ চেনেলটোলৈ আহিছে তেখেতলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভাল লাগিলে বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব। সকলোকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইয়াৰ লগে লগে আমি আজি কাৰ্যসূচীৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।